হেল্ল' এভৰিৱান, মোৰ এই ৱালখনৰ বাবে কিবা এটা ক্ৰাফ্ট বনাওঁ বুলি ভাবিছোঁ। এইখনে মোৰ ৱালখন আৰু এইটো পাৰ্টত মই কিবা এটা লগাম বুলি ভাবিছোঁ বৌখিনিৰ তলতে। মোৰ ওচৰত ঊল আছিল কিন্তু মাৰি নাছিল, সেইকাৰণে মই ষ্টিক ফাইলৰ মাৰি এডালকে লৈছোঁ আৰু 4-5ডালমান ঊল এনেদৰে কলম এটাৰ ভিতৰত ভৰাই পিনি ষ্টিক ফাইলৰ মাৰিডালৰ ভিতৰেদি পাৰ কৰাই দিছোঁ আৰু গাঁঠি এটা দি ল'ম। অকণমান চাগে ধৰিব পাৰিছেই কাৰণ মই এই ঊলখিনিৰ পৰা টাৰ্চেল বনাব লৈছোঁ আৰু টাৰ্চেলকেইডাল বনাই পিনি মাৰিডালত জইন কৰি দিম বুলি ভাবিছোঁ আৰু এটা ধুনীয়া ৱাল হেংগিং বনাম। কিন্তু মই মাজত বিটছ দিম বুলি ভাবিছিলোঁ, বিটছ নথকাৰ বাবে দিব নোৱাৰিলোঁ। আপোনালোকৰ ওচৰত যদি বিটছ থাকে তেনেহ'লে আপোনালোকে এড কৰিব পাৰিব, ধুনীয়া লাগিব দেখিবলৈ। গাঁঠিখিনি দিবলৈ মই মোবাইলৰ ষ্টেণ্ডডালতে ওলমাই লৈছোঁ আৰু ধুনীয়াকৈ গাঁঠি দি লৈছোঁ আৰু এক্সট্ৰা যিখিনি ঊল ওলাই আছিলে সেইখিনি মই কাটি লৈছোঁ আৰু ৱালখনত ট্ৰান্সপাৰেণ্ট টেপ দি এইডাল লগাই দিছোঁ। ৱালখন অৱশ্যে অকণমান লেতেৰা কাৰণ এইটো ৰুমত আগতে বহুত ছোৱালী থাকি গৈছে। পিছে মোৰ ৱাল হেংগিংডাল কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। বাই।